নমস্কাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে শিক্ষক শিক্ষয়িত্ৰীক লৈ কৰিলে ডাঙৰ ঘোষণা এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যদি এনে ধৰণৰ আৰু খবৰ চাব খোজে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আজিৰ ব্ৰেকিং নিউজ শিক্ষকৰ নিযুক্তিক লৈ ডাঙৰ খবৰ এলপি আৰু ইউপি শিক্ষকৰ 5550টা পদৰ চূড়ান্ত ফলাফল ঘোষণা সামাজিক মাধ্যম যোগে জনালে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে নিযুক্তিৰ বাবে যোগ্য বিবেচিত হৈছে 4279 গৰাকী প্ৰাৰ্থী এলপি শিক্ষক পদক নিযুক্তি লাভ কৰিব 2980 গৰাকী প্ৰাৰ্থীয়ে ইউপি শিক্ষক পদত নিযুক্তি লাভ কৰিব 1299 গৰাকী প্ৰাৰ্থীয়ে নৱেম্বৰত এলপি ইউপি শিক্ষকে লাভ কৰিব নিযুক্তি পত্ৰ শীঘ্ৰে প্ৰদান কৰা হ'ব নাস্তক আৰু নাস্তকোত্তৰ শিক্ষক পদৰ নিযুক্তি পত্ৰ আজি 12 ঘণ্টাৰ পিছত এছআইটিৰ জেৰাৰ পৰা ওলা টাৰ্মেছ মিট্টাল 8:30 বজাতে সিআইডি কাৰ্যালয়ত হাজিৰ হৈছিল জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ টাৰ্মেছ আজি পুৱাৰে পৰা নিশা পৰ্যন্ত এছআইটিৰ জেৰাৰ সন্মুখীন হয় টাৰ্মেছ জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ অভিযোগ আছে টাৰ্মেছৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাৰ সৈতেও আছিল টাৰ্মেছ মিট্টাল প্ৰত্যক্ষ সংযোগ জুবিনৰ লগত লেনদেন সন্দৰ্ভত সমগ্ৰ তথ্য টাৰ্মেছৰ পৰা সংগ্ৰহ কৰিছে এছআইটিয়ে বৰ্তমানো এছআইটিৰ বিষয়ৰ প্ৰশ্নৰ সন্মুখীন হৈ আছে টাৰ্মেছ মিট্টাল এছআইটিক সকলো প্ৰয়োজনীয় তথ্য যোগদান ধৰা বুলি দাবী টাৰ্মেছৰ ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান এবাৰ লক্ষ্য গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চল 1143 বিঘা ভূমি দহিকটা সংৰক্ষিত বনাঞ্চলৰ 1143 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা হ'ব উচ্ছেদ অভিযান অহা 9 আৰু 10 নৱেম্বৰত এই বিশাল ভূমিত উচ্ছেদ অভিযান চলাব প্ৰশাসনে নৰেন্দ্ৰ মোদীয়ে ভোট চুৰি কৰি হৈছিল প্ৰধানমন্ত্ৰী এই ভয়ংকৰ অভিযোগ ৰাহুল গান্ধীৰ বিজেপিৰ বিৰুদ্ধে ভোট চুৰৰ অভিযোগ তোলা ৰাহুল গান্ধীয়ে এইবাৰ আৰু খুব আগুৱাই গৈ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে দাবী কৰা মতে ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী এই বিষয়ে সমূহ তথ্য তেওঁ প্ৰকাশ কৰিব বুলিও উল্লেখ কৰিছে এবাৰ বিল্লাচিত খানাৰ বিৰুদ্ধে খোজচাৰ সিআইডি ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা 11 জন সদস্য গ্ৰেপ্তাৰ কৰে সিআইডিয়ে সমগ্ৰ ৰাজ্যৰ বিভিন্ন থানাত সংগঠনটোৰ বিৰুদ্ধে পূৰ্বে পঞ্জীয়ন হোৱা গোচৰৰ সৈতে জড়িত ফাইলসমূহ পুনৰ মুকলি কৰিছে এই গোচৰৰ ফাইলসমূহ পুনৰ খোলাৰ কিছু সময়ৰ পাছতে একাধিক জিলাত অভিযান চলোৱা হয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিল্লাচিত খানা কমেও 11 জন সদস্য গ্ৰেপ্তাৰ কৰা হয় বিজেপি আৰু আৰএছএছে বন্দে মাতাৰাম এতিয়াও গোৱা নাই এই বিস্ফোৰক অভিযোগ মল্লিকাৰ্জুন খাৰগৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম গুৰুত্বপূৰ্ণ গীত বন্দে মাতাৰামৰ 150 বছৰীয়া জয়ন্তী উদযাপনৰ সময়তে এই বিষয়টোক লৈ ৰাজনৈতিক বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে কংগ্ৰেছ দলে শাসকীয় বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰিছে যে তেওঁলোকে কেতিয়াও নিজৰ কাৰ্যালয় বা শাখাসমূহত বন্দে মাতাৰাম বা জনগণ মন পৰিৱেশন কৰা নাই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰগে এক আনুষ্ঠানিক বিবৃতিত এই অভিযোগ উত্থাপন কৰে অতি শীঘ্ৰে গাজাত উপস্থিত হ'ব আমেৰিকা সম্বন্ধিত আন্তঃৰাষ্ট্ৰীয় স্থিতিশীলতা বাহিনী ইজৰাইল আৰু হামাছৰ মাজত 2 বছৰীয়া যুদ্ধৰ অন্তত এই কথা প্ৰকাশ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইজিপ্ত কাটাৰ তুৰস্ক আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ সেনাৰ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা থকা এই বহুজাতিক বাহিনীটো গাজাৰ বাবে যুদ্ধোত্তৰ শাসন পৰিকল্পনাৰ অংশ যোগদান কৰিব অসমবাসীৰ বাবে সুখবৰ গুৱাহাটী মহানগৰীত সংযোজিত হ'ল নদী টাৰ্মিনেল আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট নদী পৰিবহণ ব্যৱস্থাত এক নৱতম সংযোজন ঘটাই শুক্ৰবাৰে মুকলি কৰা হয় গুৱাহাটীৰ প্ৰৱেশদ্বাৰ 305 কোটি টকা ব্যয় সাপেক্ষে এই নদী টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছে শুক্ৰবাৰে বিয়লি এই নদী টাৰ্মিনেলটো আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্তবিশ্ব শৰ্মা আৰু ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে যদি এনে ধৰণৰ নিউজ পাব খোজে তেনেহলে নিশ্চয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আৰু এটা লাইক দি কমেণ্টত জয় জুবিন দা বুলি লিখি যাব